হাই ফ্ৰেণ্ডছ, মই স্বপ্নাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি অন্য এবিধ হেল্ডি ড্ৰিংক লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু আমৰ বতৰ, সেয়ে ভাবিলোঁ মই আজি মেংগ' মিল্কশ্বেকটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন মইনো কেনেদৰে এই মেংগ' মিল্কশ্বেকবিধ বনালোঁ আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মেংগ' মিল্কশ্বেকটো বনাবলৈ মই ইয়াতে আম লৈছোঁ এটা ডাঙৰ চাইজৰ, আৰু গাখীৰ লৈছোঁ 1 কাপ, বৰফ লৈছোঁ, আৰু এয়া চেনি লৈছোঁ ডাঙৰ চামুচেৰে 4 চামুচ। এতিয়া আমটো কাটি লওঁ অলপ সৰু সৰুকৈ। আমখিনি কাটি ল'লোঁ। এতিয়া মিক্সাৰ জাৰটো লৈছোঁ, ইয়াতে দি লৈছোঁ। এয়া চেনিখিনিও দি লৈছোঁ। এয়া গাখীৰখিনিও দি দিছোঁ। আৰু এয়া বৰফখিনিও দি দিছোঁ। এতিয়া এই আটাইখিনি মিক্সাৰত ব্লেণ্ড কৰি ল'ম। এয়া ৰেডি হৈ গ'ল। এয়া মেংগ' শ্বেকটো ৰেডি হৈ গ'ল। এতিয়া ছাৰ্ভ কৰি দেখাই আছোঁ। এইটো খুবেই ভাল ড্ৰিংক হয়। আপোনালোকেও আপোনালোকৰ শিশুক এনেদৰে বনাই খুৱাব। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এতিয়া মই এয়া কাজু আৰু খিচমিচেৰে অলপ গাৰ্নিছ কৰি দিম। এয়া মোৰ মেংগ' মিল্কশ্বেক ৰেডি। কেনেকুৱা হৈছে বাৰু জনাবচোন। যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটোও প্ৰেছ কৰি দিব, যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক, ব্লগছবিলাক, ৰেচিপিবিলাক আপোনালোকে পাই থাকে। তেতিয়াহ'লে ধন্যবাদ।